নমস্কাৰ, গুৱাহাটী খানাপাৰা ছায়েন্স মিউজিয়ামৰ পৰা শুভেচ্ছা জনাইছোঁ। আমি শৰ্মা। আজি আমি ছায়েন্স মিউজিয়ামত বিজ্ঞানৰ নানান সা সৰঞ্জাম চোৱাৰ লগতে মিউজিয়ামৰ বাহিৰত থকা জীৱ উদ্যান দৰ্শন কৰিম। কাউণ্টাৰত টিকট লৈ আমি প্ৰথমে প্ৰৱেশ কৰিলোঁ মিউজিয়ামৰ ভিতৰত। মিউজিয়ামত প্ৰৱেশ কৰিয়েই ভিতৰত সজাই থোৱা বিজ্ঞানৰ নানান বস্তুবোৰ দেখিলোঁ। চাওক কত কি বস্তু সংৰক্ষণ কৰা হৈছে। সংৰক্ষণ কৰা আছে ONGC পৰীক্ষাগাৰৰ আহিলাবোৰ, লগতে আছে বিশ্ব নোবেল বঁটা প্ৰদানৰ টেবুল। এই কক্ষত আছে প্ৰায় 6 ফুট উচ্চতাৰ এটি ইলেক্ট্ৰিকযুক্ত মানৱ মূৰ্তি। এই মূৰ্তিটো একজনক দেখি আমি অভিভূত নহয় নোৱাৰিলোঁ। এই কক্ষত উপস্থাপন কৰা হৈছে বিজ্ঞানৰ নানান মূল্যৱান আহিলাবোৰ। এইবাৰ আমি প্ৰৱেশ কৰিলোঁ মিউজিয়ামৰ দ্বিতীয় মহলাত। মিউজিয়ামৰ দ্বিতীয় মহলাত আছে যাদুকৰৰ কিছুমান সুন্দৰ আহিলা। এই ঘূৰণীয়া বৃত্তটোৰ সন্মুখত মানুহ থিয় দিলে ঘূৰিব ধৰে। লগতে আছে এটি গভীৰ কুঁৱা। এইটো এটি ফটো উঠা স্পট, য'ত মানুহৰ তলৰ অংশ দেখা পোৱা নাযায়। ইয়াতে উপস্থাপন কৰা হৈছে সৰু ল'ৰা ছোৱালীবোৰৰ মনোৰঞ্জনৰ বিভিন্ন ধৰণৰ সঁজুলি। এই কক্ষত আমি দেখা পালোঁ এক অদ্ভুত ধৰণৰ গ্লাছৰ সন্মুখত থিয় দিলে ভালেমান প্ৰতিবিম্ব দেখা পোৱা যায়। আকৌ এইখন গ্লাছৰ সন্মুখত থিয় দিলে মানুহৰ ছবি বিভিন্ন খণ্ডত খণ্ডিত হয়। এইবাৰ আমি মিউজিয়ামৰ ভিতৰত যিটো বস্তু দেখা পালোঁ সঁচাই হতভম্ব নহয় নহয়। দেখিলোঁ গ্লাছৰে এটি চক্ৰব্যূহ, য'ত এবাৰ ভিতৰত সোমালে সহজতে বাহিৰলৈ অহাটো অসম্ভৱ, কিয়নো চাৰিওফালে গ্লাছ থকাৰ কাৰণে ৰাস্তা ধৰিব। এইবাৰ দেখিলোঁ এখন ডাঙৰ পৰ্দাৰ সন্মুখত ৰখাই থোৱা এখন চাইকেল। এই চাইকেলত উঠি পেডেল মাৰিলে ৰাস্তাত চাইকেল চলাই গৈ থকা যেন লাগে। এইটো কক্ষত আছে বিভিন্ন দুষ্প্ৰাপ্য প্ৰাণীৰ জীৱাশ্মৰ চিত্ৰ আৰু এই পৃথিৱীৰ পৰা নাইকিয়া হোৱা কিছুমান প্ৰাণীৰ ছবি। ইয়াতে সুন্দৰভাৱে উপস্থাপন কৰা হৈছে গ্ৰহ, নক্ষত্ৰ, উপগ্ৰহ আদিৰ অৱস্থান। এইবোৰ পোহৰৰ আহিলা পোন প্ৰথমে কেনেদৰে আৰু কি বস্তু পোহৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিল তাৰে কিছুমান নমুনা তুলি ধৰা হৈছে। মিউজিয়ামৰ ভিতৰৰ সকলো চাই মেলি এইবাৰ আমি আহিলোঁ মিউজিয়ামৰ বাহিৰত থকা বৃহৎ বাগিচা আৰু জীৱ উদ্যানৰ দিশে। মিউজিয়ামৰ বাহিৰত ফুলনিৰ মাজত সুন্দৰভাৱে সজাই থোৱা আছে এখন জেট প্লেন। ভিতৰৰ ৰাস্তা ঘাটবোৰ খুবেই সুন্দৰ, পথৰ চাৰিওডোখৰ প্ৰাকৃতিক দৃশ্যবোৰ সঁচাই অপৰূপ। গাৰ্ডেনৰ মাজত আছে সুন্দৰ সুন্দৰ পানীৰ ফোৱাৰা আৰু সৰু সৰু ল'ৰা ছোৱালী খেলা ধূলা কৰাৰ নানান বস্তু। ইয়াতে এটা শিলৰ ওপৰত আন এটা শিল আচৰিতভাৱে ওলমাই ৰখা হৈছে। ৰাষ্ট্ৰীয় বিজ্ঞানাগাৰৰ বিশাল কমপ্লেক্সত মনোৰঞ্জনৰ বিভিন্ন ধৰণৰ আহিলা পাতিৰ উপৰিও পানী নিষ্কাশনৰ ভালেমান পদ্ধতি উপস্থাপন কৰা হৈছে, যাতে মানুহে এই বিষয়ে কিছু নহয় কিছু জানিব পাৰে। ইয়াতে প্ৰদৰ্শন কৰা হৈছে এখন ৰং বিৰঙৰ কাঠৰ দলং। ইয়াতে উঠি চাৰিওফালে এপাক চাব পাৰি মুক্তভাৱে। ছায়েন্স মিউজিয়ামৰ কমপ্লেক্সত আছে এখন প্ৰাক ঐতিহাসিক জীৱ উদ্যান। এই জীৱ উদ্যানত উপস্থাপন কৰা প্ৰায়বোৰ প্ৰাণী পৃথিৱীৰ পৰা বিলুপ্ত হোৱা।
ডাইনছৰ, বিভিন্ন ধৰণৰ সৰীসৃপ জাতীয় প্ৰাণী আৰু কটকী, যিবোৰ আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগেয়ে পৃথিৱীৰ পৰা বিলুপ্ত হৈছে। এই জীৱ উদ্যানৰ পুৰা এলেকা জুৰি সম্পূৰ্ণ শান্তিপ্ৰিয় ঠাই। হৈ চৈ হাই উৰিনি একোৱেই নাই, একদম নিৰ্মল আৰু নিৰিবিলি। ইয়ালৈ আহিলে মন হয় যেন কোনোবা প্ৰাচীন নগৰৰ মাজেৰেহে গৈ আছো। আমি ছায়েন্স মিউজিয়ামৰ সকলো চাই মেলি আবেলিৰ শেষ সময়ত একাজলি সুন্দৰ অভিজ্ঞতা লৈ ইয়াৰ পৰা ধীৰে ধীৰে বাহিৰ হ'ব।